প্রতিজন নাগরিকে বুঝি পায়, প্রতিজন নাগরিকে বুঝি পায় যে স্বাধীনতার ভিতরে আয়োজন করা ছাত্র সত্ত্বেও স্বাধীনতার উপর অংশগ্রহণ করে কুচকাওয়াজ প্রদর্শন করেছে। আপনাদের উজ্জ্বল ভবিষ্যৎ জিওটির রহন শরীর এ আমার বিদ্যার্থীসকলে আমার 8টা সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন মাননীয় কংগ্ৰেছৰ আমাদেৰো কুচকাওয়াজ প্ৰদৰ্শন কৰিছে। আমি তেখেতসকলৰ কলা কৌশল উপভোগ কৰিছোঁ। ডেকা গাভৰুৰ দল আগবঢ়া সংকীৰ্ণতাৰ চিতা চোৱা প্ৰগতিৰ ঢৌল উঠি কলা গাভৰুৰ বিভীষিকাত জিউঠি ৰহন চলি অতি শৃংখলাবদ্ধভাৱে দুধনৈ অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ বিদ্যাৰ্থীসকলে অতি শৃংখলাবদ্ধভাৱে পৰিপাটিকৈ অতি সুন্দৰভাৱে কুচকাওয়াজ প্ৰদৰ্শন কৰিছে। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি উদ্যাপনৰ পৰা কামনা কৰিছোঁ। বিভিন্ন বিদ্যালয়ৰ বিদ্যাৰ্থীয়ে কুচকাওয়াজ প্ৰদৰ্শন কৰিছে। আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। দেশ ৰক্ষাৰ স্বাৰ্থত নতুন প্ৰজন্মৰ এই অংশীদাৰে দেশখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। ব্ৰিটিছৰ কবলৰ পৰা মুক্ত কৰিবৰ কাৰণে বহু শ্বহীদে আত্মবলিদান দিছে। আজি নতুন প্ৰজন্মই এই কথা পাহৰি নহ'ব। ৰূপকোঁৱৰৰ কামে সৃষ্টিৰে আমি সেয়ে পাওঁ মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰসুন্দৰ সংস্কৃতি। মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰসুন্দৰ সংস্কৃতি। অসমৰ নতুন প্ৰজন্মই কৈছে লুইতত পাওঁ সৃষ্টিৰ উৎস, লুইতত আছে শক্তিৰ মন্ত্ৰ। লুইতত পাওঁ সৃষ্টিৰ উৎস, লুইতত আছে শক্তিৰ মন্ত্ৰ। লুইতে কৰিছে সমৃদ্ধ আমাৰ সমাজৰ ঐতিহ্য। লুইতৰ বুকুত উজলি আছে সংস্কৃতিৰ সোঁৱৰণি, সপোন সোঁৱৰণি লুইতখনে। আমি দেখিছোঁ বিভিন্ন বিদ্যালয়ৰ বিদ্যাৰ্থীসকলে অতি শৃংখলাবদ্ধভাৱে কুচকাওয়াজ প্ৰদৰ্শন কৰিছে। আজিৰ বিদ্যাৰ্থীসকল কাইলৈ দেশৰ নাগৰিক হৈ আছে। প্ৰতিজন নাগৰিকে বুজি পায়, প্ৰতিজন নাগৰিকে বুজি পায় তিৰংগা পতাকাই কি কৰে।
হে ত্রিরঙ্গ পতাকা দেশ তথা রাষ্ট্রের স্বাধীনতা ডুবিয়ে আনিলা দেশের ইতিহাস উজ্জ্বল ভবিষ্যৎ কামনা করছি। শিক্ষানুষ্ঠানের শিক্ষার্থীসকলে অতি সুন্দর আর শৃঙ্খলাবদ্ধভাবে কুচকাওয়াজ প্রদর্শন করছে। আমি অভিভূত হয়েছি আর টিচারগুলোর উজ্জ্বল ভবিষ্যৎ কামনা করছি। রাভা ছাত্র সংগীত পরিষদৰ অধ্যক্ষ স্থানীয় প্ৰশাসন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত দুধনৈ ৰাজহুৱা খেলপথাৰত আয়োজন কৰা ভাৰতৰ ৭৭তম স্বাধীনতা দিৱসৰ এয়া এক বহুদিন কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ। প্ৰথমে আজিৰ এই ৭৭ সংখ্যক স্বাধীন দিৱসৰ উপলক্ষে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ৰাভা সমাজ কাউন্সিল তথা স্থানীয় প্ৰশাসন তৰফৰ পৰা আপোনালোকৰ আটাইলৈকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই হিচাপতে যিসকল মহান ব্যক্তিৰ কাৰণে আজি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰি ৭৫ বছৰৰ অমৃত মহাতৰৰ অমৃত মহোৎসৱ আজাদী কা অমৃত মহোৎসৱৰ আমি উদযাপিত কৰি আছোঁ। ৭৫ বছৰ আমি অতিক্ৰম কৰিলোঁ আৰু সেই মহান শ্বহীদসকলক আজিৰ এই পবিত্ৰ ভূমিৰ পৰাই শত সহস্ৰ শ্ৰদ্ধা মই নিবেদন কৰিছোঁ। আজি ৭৫ বছৰ অতিক্ৰম আমি কৰিলোঁ। এই ৭৫ বছৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত বিভিন্ন কৰ্মক্ষেত্ৰত বিভিন্ন সংস্থাত আজি বিশ্বক নেতৃত্ব দিবৰ কাৰণে সক্ষম হৈ উঠিছে। তাৰ সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহক বিভিন্ন কৰ্মক্ষেত্ৰত আমি সুখ্যাতি অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। সমান্তৰালভাৱে এই ৭৫ বছৰত যিসমূহ সমস্যাৰ যে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ভাৰতবৰ্ষৰ সেইসকল শ্বহীদ সেইসকল স্বাধীনতা সংগ্ৰামী সেইসকল যিসকল ব্যক্তি ব্ৰিটিছৰ পৰাধীনৰ পৰা মুক্ত কৰি ভাৰতবৰ্ষৰ এখন স্বাধীনকামী ৰাষ্ট্ৰ কল্যাণকামী ৰাষ্ট্ৰ ৰূপান্তৰ কৰিবৰ কাৰণে আজি প্ৰতিজ্ঞাবদ্ধ হৈ আজিৰ পৰ্যায়লৈকে উপনীত কৰিলে সেইসকল মহান ব্যক্তিৰ যি আশাৰ আকাংক্ষা প্ৰতিফলিত কৰিবৰ কাৰণে আজি আমি প্ৰজন্মই আজি দেশৰ দেশৰ নাগৰিকসকলে আমি যি ধৰণে আস্থা আৰু নিষ্ঠাৰে যি কাম কাজ কৰি আহিছোঁ অনাগত দিনসমূহত আৰু অধিক প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰি আমি কাম কাজ কৰিব লাগিব।